হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আমাৰ ভালেই বৰ্তমান। আৰু সেইদিনা আছিলে বৃহস্পতিবাৰ, আমি গৈছিলোঁ দেৰগাঁও পূজা চাবলৈ। পূজা চাবলৈ যাওঁতে ভাবিলোঁ কি এনেই আৰু ভিডিঅ' এটাকে কৰোঁ, স্মৃতি হিচাপেও ৰখি যাব। সেয়ে আমি গৈ আছোঁ। এয়া পাই গ'লোহি। মানুহ নাই, আমি সোনকালে পালোহি। নথকা কাৰণে আৰু ফটো মৰা, ভিডিঅ' কৰা সুযোগটো পালোঁ। আৰু ইমান ভিৰ, মানে মোবাইলো উলিয়াবলৈ পিছত ভয় লগাকৈ হ'ল আৰু মানে কিজান পটককৈ পৰি থাকিবও পাৰে ন মানুহৰ ঠেলা হেঁচাত। এয়া ফটো মাৰি আছোঁ, ভিডিঅ' কৰি আছোঁ। এয়া অকণমান গোটেই 4 ৰাউণ্ডটো ভিডিঅ' কৰিছোঁ। আৰু মানে সেইডোখৰ ভিতৰখন ইমানেই বোকা, মানে কিবা জেপজেপীয়া টাইপৰ আছিলে, মানে মানুহৰ খোজতে নে কি নাজানো আৰু। কিন্তু বাহিৰত ইমান নাই বোকা। এইডোখৰত এইবোৰ যে দেখিছে নহয়, এইবোৰ গোটেই বোকা বোকা টাইপ আছিলে মানে। এয়া দোকানীবিলাকো তেনেকৈ আছোঁ আৰু ইমান মানুহ নাই, ইমান বিক্ৰী বাৰ্তাও নাই চাগে তেওঁলোকৰ। এইজনী মই। আমি এতিয়া ভিতৰলৈ সোমাই আহিলোঁ, মই আৰু ধুনু। ভিতৰলৈ সোমাই আহি অকণমান ভিডিঅ' কৰি লৈছোঁ। লাহে লাহে মানুহৰ ভিৰ হ'বলৈ ধৰিছে। মানুহৰ অকণমান ভিৰ লাগিছে আৰু এতিয়া লাহে লাহে। আপোনালোকে বাৰু পূজা ক'ত ক'ত চালে? আমি এতিয়া ভিতৰৰ পৰা আমি ওলাই আহিলোঁ, এতিয়া একদম বাহিৰত ভিডিঅ' কৰি আছোঁ। চশমা কিনিলা? কিনিম বুলি ভাবিছিলোঁ মায়ে। সিহঁতে কিবা কৈ আছিলে, মই সেইকাৰণে হাঁহি উঠিলে। এয়া বাহিৰৰ মেইন ৰাস্তালৈ ওলাই আহিলোঁ। মেইন ৰাস্তাত মানুহবোৰৰ ভিৰ লাগিছে। অকণমান ভিডিঅ' কৰি থৈছোঁ। আমাৰ চিচাৰৰ বস্তু 2-3টামান কিনিছোঁ, এইবোৰ আপোনালোকক অলপ দেখাই দিওঁ। আজি মানে চিচাৰ বস্তু কিনিলে, লাগি আছিলে, মায়ে ভাবে এতিয়া